हेलो गाइस, गुड आफ्टरनून। आप लोग देख रहा है हमारा मानस का सफारी टूरिस्ट है ये लोग। আপুনি ইয়াতে আহি কি দেখা পালি মানসত আহি? গড় দেখিলোঁ, হাতী দেখিলোঁ আৰু বিশাল মানস নদীখন দেখিলোঁ। আচ্ছা, ভাল লাগিল। এনে কি জন্তু দেখা পালি? হাতী, গড়, চৰাই হিচাপে ময়ূৰ দেখিলোঁ আৰু এই বনৰীয়া হাঁহ দেখিলোঁ, বাফেলো দেখিলোঁ আৰু বনৰীয়া মুৰ্গী দেখিলোঁ। আচ্ছা, আপুনি কি দেখিলে? গুড ইভিনিং। আমি মানাসলৈ আহিছিলোঁ আমাৰ এই গোটেই মানে বন্ধু বৰ্গৰ লগত। আহি পেলাই দেখিলোঁ মানে আহি থাকোঁতে ময়ূৰ চৰাই দেখিলোঁ, হাতী দেখিলোঁ, গড় দেখিলোঁ, তাৰপিছত হাঁহ দেখিলোঁ, বনৰীয়া হাঁহ, মুৰ্গী, তাৰপিছত আপোনাৰ বনৰীয়া দেখিলোঁ মহ, তাৰপিছত ওচৰতে মানে দুটা আকৌ মানে হাতীও দেখিলোঁ ভালকৈ ওচৰৰ পৰা একদম বহুত ভাল লাগিছে। আহি পেলাই ইয়াতে আকৌ এই নদীটো দেখিলোঁ, ইমান ধুনীয়া ডাঙৰ ডাঙৰ শিল নদী, মানে বহুত ভাল লাগিছে, বহুত এনজয় লাগিছে আমাৰ। আকৌ আহিব? আহিম আকৌ কেতিয়াবা আহিম নিশ্চয়। আপুনি কি দেখিলে? মই সেয়াই দেখিলোঁ, মহ, হাতী, ময়ূৰপংখী, বনৰীয়া মুৰ্গী, তাৰপিছত বনৰীয়া হাঁহ আৰু এই দূৰত দুটা বনৰীয়া মহে পানী খাই আছে। ক'ৰ পৰা আহিছে আপোনালোকে? পাঠশালাৰ পৰা। ঠিক আছে। আপুনি কি দেখিলে? ময়ো সেয়ে দেখিছোঁ আৰু হাতী দেখিলোঁ, তাৰপিছত কি বুলি কয় গড় দেখিলোঁ, বাফেলো হেৰি দেখিলোঁ। আপুনি? ভালে লাগিছে আহিছোঁ। মই প্ৰথম ছেকেণ্ড গেটত ৰখি দিলে তাত ময়ো দেখিছোঁ। তাৰপিছত ইফালে কি জন্তু দেখা পালে? গড়, হাতী, মানে ময়ূৰ, জংঘলীয়া মহ এইবিলাক দেখিছোঁ। এতিয়া আমি মানাস যিটো মেইন নদী তাত উপভোগ কৰিবলৈ আহিছোঁ। মোৰ লগত মোৰ ষ্টাফ আছে, মানে মোৰ বোৱাৰী আছে। এইটো মথনগুৰি আহিছোঁ। তেখেত মোৰ ড্ৰাইভাৰ, মানে মই নাম নাজানো তেখেতৰ, যি নহওক তেওঁ আছে, আমাৰ গাড়ী চাফাৰী কৰি লৈছে। লগত এস্কট একজন আছে, আপুনি, আপোনাৰ নাম নাজানো যদিও লগত আমাক বহুত মৰম দিছে। পাঠশালাৰ পৰা আহিছোঁ। পাঠশালা আৰু হৰিকলা। ঠিকে আছে, থেংক ইউ বাইদেউ। থেংক ইউ। This is our Manas National Park. ये मानस रिवर है। बेकी रिवर also called this river. पानी पी रहा है हमारा टूरिस्ट लोग। ये बेकी रिवर वेरी क्लीन वाटर है, साफ सुथरा है, कुछ भी झमेला नहीं है, क्लीन है, पी सकता है आके आप लोग भी। आइए आप लोग देखिए मानस रिवर कैसा होता है, एंजॉय कीजिए, लाइफ को लॉन्ग लाइफ कीजिए आप लोग आके। थैंक यू गाइस, थैंक यू। लाइक और सब्सक्राइब कीजिए मेरा चैनल को।